উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে তোমাৰ মনতে পৰিছে। Hey guys, welcome back to my YouTube channel. মই মঞ্জুত আছে মোৰ YouTube চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে। আজি মই গৈ আছো ছয়গাঁৱলে, মানে এটা অনলাইনৰ কাম আছে। যেহেতু কলে গমে পাইছে মোৰ ভণ্টিয়ে মেট্ৰিক পৰীক্ষা দিছিলে আৰু তাৰ ৰিজাল্ট ফাইনেলি ভালেই হ'ল। যেহেতু পৰিস্থিতিৰ বাবে পৰীক্ষাটো মনে বিচৰা ধৰণে দিব নোৱাৰিলে, তথাপিও আৰু যেহেতু চৰকাৰে এনেকৈ ৰিজাল্টটো ঘোষণা কৰিছে তো ভালেই হ'ল ৰিজাল্ট। এতিয়া তাই আছে অনলাইন এডমিশ্যন, যেহেতু তাই বাহিৰত অকলে গৈ পোৱা নাই, তাইৰ লগত এতিয়া মই যাব লাগিব। তাইৰ আছে অনলাইন এডমিশ্যনটো কৰিবলৈ যাওঁ। যোৱাৰ আগত মই দেখাব বিচাৰিছোঁ দুটামান বস্তু যিটো মই অনলাইন অৰ্ডাৰ কৰি আনিছিলোঁ, আৰু বস্তুকেইটা কেনে লাগিল আপোনালোকে জনাবচোন। ঠিক আছে, তেতিয়াহ'লে মই এতিয়া বস্তুকেইটা দেখাম। এইযোৰ জোতা কেনে লাগিছে আপোনালোকে জনাবচোন, আৰু ইয়াৰ যদি প্ৰাইচটো জানিব বিচাৰে প্লিজ কমেণ্ট কৰিব। আৰু মই ইয়াৰ পিছত আনিছিলোঁ এইটো ফ্ৰক, দেখিছেনে? দেখিবলৈ ইমান ধুনীয়া আৰু কাপোৰটো বহুত ধুনীয়া হয়। এইটো আনিছিলোঁ। তাৰপিছত মই আনিছিলোঁ এইটো, চেম হয় তথাপিও বেলেগ বেলেগ, ভাল লাগে, কাপোৰটো বহুত ধুনীয়া। কেনে লাগিছে জনাব। এতিয়া মই আনিছিলোঁ এইটো পাৰ্চটো। এইটো কেনেকুৱা লাগিছে যদি আপোনালোকে ইয়াৰ প্ৰাইচটো জানিব বিচাৰে দেন কমেণ্ট কৰিব। মই ইয়াৰ কোড নাম্বাৰটো স্ক্ৰীনত দি দিম। এইযোৰ কেনে লাগিছে জনাবচোন কমেণ্ট বক্সত, কেনেকুৱা লাগিছে। অনলাইনৰ পৰা অনা বস্তুকেইটা চাই কেনে পালে প্লিজ কমেণ্ট বক্সত জনাব। আৰু যদি প্ৰতিটোৰে প্ৰাইচটো জানিব বিচাৰে তেতিয়াহ'লে মোক প্লিজ কমেণ্ট কৰিব আৰু মই আপোনালোকক প্ৰাইচটো জনাই দিম। তেতিয়াহ'লে মই এতিয়া ছয়গাঁও যাবলৈ ৰেডি হৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাম। তো এতিয়া মই ৰেডি হওঁ। আমি এতিয়া ওলাই মেলি ৰেডি যাওঁ, বলক আপোনালোকলৈ যাওঁ। এতিয়া আমি ঘৰৰ পৰা ওলালোঁ, ওচৰৰে দাদা এজনক লগ পালোঁ আৰু দাদাজনৰ লগত মিলি এয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ। কিনো পালে তোমাতে মোৰ দুচকুৱে নোৱাৰা হ'ল থাকিবলে নেদেখাকে। এতিয়া আমি আহি পালোহি আৰু এতিয়া আমি গাড়ীৰ পৰা নামি লওঁ। এতিয়া য'ত আমি অনলাইন কৰিম সেই ঠাই পালোহি আহি দোকানখন, আৰু এয়া ভণ্টিয়ে কিবা কিবি লিখাত ব্যস্ত হৈ আছে আৰু এইফালে অনলাইন কৰাত ব্যস্ত। অনলাইন চলি আছে এতিয়া। ফাইনেলি আমাৰ হৈ গ'ল অনলাইনৰ কাম। এতিয়া কিবা এটা খাই লওঁ, বহুত দেৰি হ'ল। তো বলক দোকানলৈ যাওঁ। কিবা এটা খাবৰ কাৰণে আহি বহিছোঁ আৰু অৰ্ডাৰ কৰিছোঁ, এতিয়ালৈ আহি পোৱা নাই, আহিব। এয়া চাওমিন আহি গ'ল, চাওমিন অৰ্ডাৰ কৰিছিলোঁ। এতিয়া চাওমিন খাই লওঁ। চাওমিন কোনে কোনে খাই ভাল পায় প্লিজ কমেণ্ট বক্সত জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ চাওমিন খাই। লাহে লাহে বাঢ়ি আহে এটি ভাৱনাতে শুনি দিয়া বহু কথা হেঁপাহতে খুলি আজি আপোনাকে খোৱা হৈ গ'ল আমাৰ। এতিয়া আমি যাওঁ আৰু এইফালে কিবা কিবি সূতা ল'ব হেনো
সূতাৰ দোকানত সোমাইছে আৰু এনেকৈ সূতাখিনি আমি ল'লোঁ। এতিয়া ঘৰলৈ বুলি যাবলৈ ওলালোঁ। এয়া গাড়ীত বহিছোঁ, এতিয়া ঘৰত যাম। আমি গোবৰ্ধন আহি পালোঁ। এতিয়া গাড়ীৰ পৰা নামিলোঁ। এতিয়া আকৌ ঘৰ যাবৰ কাৰণে আৰু নেক্সট গাড়ীত উঠিব লাগিব। তো বলক এতিয়া যাম এইখন গাড়ীত ঘৰত। এতিয়া গাড়ীখনত উঠি লওঁ। গাড়ীত উঠিলোঁ আৰু ঘৰলৈ বুলি ওলালোঁ। আজি বহুত গৰম দিছে প্ৰায়, তথাপিও উপায় নাই, যাব লগা কাম থাকিলে যাব লাগিবই। ঘৰলৈ গৈ লগ পাইছোঁ। ফাইনেলি ঘৰ আহি পালোঁ। আজিৰ ভিডিঅ'টো আছিল ইমানে। ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈয়ে গৈছে আৰু দীঘল নকৰোঁ। তো ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানে, বাই বাই।